दिसपुरखौबो दखल खालामो बिटिसि बानायग्रोनानै लानि এই কৰ্মী সভাত নিশ্চয় বহুত মূল্যৱান কথা আপোনালোকে আলোচনা কৰিছে ৰাতিপুৱা ভাগত খাম্পা বৰগয়াৰী ডাঙৰীয়াও ভাষণ দি পেলাই গৈছে মালতী বাইদেউ দিছে কাষ্টমী দিছে আৰু কৰোণা বাইদেউ দিছে আৰু কলিলৰ ৰহমান ডাঙৰীয়াও কৈছে বহুত নেতাই আপোনালোকৰ আগত বহুত মূল্যৱান বক্তব্য নিশ্চয় ৰাখিছে যেনক जेखि जाया आसानिया जागोन दा ना बोसोराव जितु निर्वाचन एमपि निर्वाचन एप्रिल माहत बिहुर आगे आगे हब बुलि आमि जानो बैसागुनि सिगां मोनसे इलेक्शन जागोन एमपि नि बिहुर आगत निर्वाचन प्राय फेब्रुवारि 15 बा 20 तारिखनि माजत घोषणा होबो पारे घोषणा होगोन एमपि इलेक्शननि होनो हागौ 15-20 तारिख अन्ततः बे फेब्रुवारि मासनि लास्ट उइकआव बा सेकेन्ड उइकआव होनो हागौ घोषणा मिथिबाय एमपि इलेक्शन फैगासिनो दङ आरो जोङो एमपिखौ गाव हारसिङै निर्वाचन गेलेगोन क'क्राझार मोनसे आरो दरं उदालगुरि लकसभा मोनसे बिपिएफ दले কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই বিপিএফে দুটা লোকসভা নিৰ্বাচন খেলিব কৰ্মী হিচাপে সেইবিলাক কথাটো জানি পেলাই থকাটো ভাল ফেব্ৰুৱাৰী মাহত 15-20 তাৰিখৰ ভিতৰত বা লাষ্ট উইক কিয়নো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ইলেকশ্যন কেতিয়া হ'ব এইটো ঘোষণা কৰিব ইলেকশ্যন কমিশ্যনে মাৰ্চ মাহৰ পৰা কোড অফ কণ্ডাক্ট লাগু হ'ব আৰু এপ্ৰিল মাহৰ বিহুৰ আগে আগে নিৰ্বাচন হোৱাটো আমাৰ অসমৰ যেটো এমপি নিৰ্বাচন যেটো হোৱাৰ সম্ভাৱনাটো আছে সম্ভাৱনা মানে বিহুৰ আগে আগে হয় প্ৰায় 2019 চনতো 12 তাৰিখ এপ্ৰিলত হৈছে বিহুৰ দুদিন আগত बैसागुनि साननै आगोल मिथिबाय दिसपुरखौबो दखल खालामो बिटिसि बानायग्रोनानै लानि दिसपुरनि मन्थ्रि पोৱাৰ লগে লগে চাই থাকক এই বিটিচিটো কেনেকুৱা মানে কেনেকুৱা ৰূপ লয় বিটিচি কেনেকুৱা হয় বিৰাট ভাল ডেভেলপমেণ্ট হ'ব দিল্লীত আমি এইবাৰ কেবিনেট মিনিষ্টাৰ এজন ল'বই লাগিব চৰকাৰটো ঠানামানা এইবাৰ যোনে চৰকাৰ বনাব খুব ঠানামানা দি চৰকাৰ বনাব দিল্লীত যোনে চৰকাৰ বনাব তাৰ লগতে আমি থাকিম কিন্তু আমাক মন্ত্ৰী এজন লাগিব কথা সেইটোৱে দিল্লীত ইয়াৰ পিছত বিটিচি ঘেৰাও প্ৰমোদ বড়োহাটাও বিটিচি বাচাও ইয়াৰ পিছত আকৌ বিটিচি চৰকাৰ বনোৱাৰ পিছত আকৌ আমি দিছপুৰ ঘেরাও दिसपुराव थानांगोन सरकारा जोंना मिथिबाय बेखिनि खोथा जेखि जाया जोङो सब জাতি জনগোষ্ঠীকে লৈ পেলাই আমি কাম কৰিব বিচাৰিছো আমি উদ্দেশ্য এটাই যে বিটিচিত উন্নয়ন হোক বিটিচিত শান্তি হোক বিটিচিত আমাৰ একতা বজাই ৰাখিব লাগে আমাৰ স্লোগান সেইটোৱেই আমি বিচাৰো দল হিচাপে আমি বিচাৰো শান্তি দল হিচাপে আমি বিচাৰো একতা দল হিচাপে আমি বিচাৰো উন্নয়ন এই তিনিটা শব্দ লৈয়ে বিপিএফ দলটো জন্ম হৈছে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীকে সমানে জাতি উন্নতি হয় তাৰ কাৰণে আমি বিপিএফ দলে কাম কৰি যাব এইবাৰ আমি সকলো জাতি জনগোষ্ঠীৰ চেল বনাইছে চেল বনোৱাৰ দায়িত্ব এইটোৱে উদ্দেশ্য এইটোৱে যে সৰু সুৰা কিছুমান কামবিলাক যাতে নিজাবগীয়া চেলে কাম কৰিব পাৰে ডাঙৰ কামটো যেনিবা ডিপাৰ্টমেণ্টে কৰিব কিছুমান সৰু সুৰা কামবিলাক যাতে আমি চেলৰ দ্বাৰা কৰিব পাৰে তাৰ কাৰণেহে আমি চেল বনাইছোঁ ৰাজবংশী চেল ৰাজবংশী অঞ্চলত সোমাই পেলাই কাম কৰিব মাইনৰিটি চেল মাইনৰিটি অঞ্চলত সোমাই পেলাই কাম কৰিব নাথযোগী চেল নাথযোগী অঞ্চলত সোমাই পেলাই কাম কৰিব বিপিএফ দলৰে
বুথ লেভেলৰ কমিটিবিলাক ইয়াত আহিছে বুলি কৈছে মই সুধিম ৰ মই থলত নামি যাম অলপ ৰেডি হৈ থাকক মই কি সুধিব আপোনালোকে বুথ কমিটিৰ কোনোবা মেম্বাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে কমিটিৰ মেম্বাৰ আছে মই কিছু কথা আপোনালোকৰ পৰা জানিবলৈ কাৰণে মই থলত নামি যাব ইয়াৰ আগে আগে মই কিছুমান কথা আপোনালোকক জনাব বিচাৰিছোঁ এইটো হ'ল আমি চৰকাৰ অহাৰ পিছত আমি প্ৰথম কি কাম কৰিব চৰকাৰ অহাৰ লগে লগে আমি প্ৰমোদ বড়োৰ নিচিনা এনে ভুৱা প্ৰচাৰ নকৰোঁ আমি কৈছে প্ৰথম কামটো হ'ব মাটিৰ পাট্টা দিয়াৰ কাম আমাৰটো হানি পাট্টা বড়োসকলৰ মাজতো বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই মুছলিমো পাব আদিবাসীও পাব ৰাজবংশীও পাব নাচিবি হ'লেও পাব বড়োসকলেও পাব মাটিৰ পাট্টা লাগিব না নাই আপোনালোকক আচলতে বড়োফोरा हा पाट्टा दं 500 টাকা নিয়ে 5 বছর চলতে পারবো 500 টাকা লাগালে ভোট होआखै मा बहुतानो बोसोरबा जानांगौ 500 जों हायो 500 টাকা নিয়ে 5 বছর কারণে ভোট দিছে 5 বছর খাব পাৰিব 500 টাকা দি লৈছে না কোনোবা 500 পাইছে কোনোবা 1000 পাইছে ভোট দিয়া সময়ত প্ৰমোদৰ পৰা এতিয়া কি হ'ল এইবিলাক সম্ভৱ নহয় बेफोरो सम्भव जाया जोङो बुंदों थिके किमान बार थगायছে কি কৈছে না আগত আমাৰ খাসমে কৈছে খাসমে কি কৈছিল মনত আছে